Hi friends, কি খবৰ? আমাৰ চেনেললৈ সকলোকে স্বাগতম আৰু আজি নতুন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ আৰু মই আহিছোঁ যোৰহাট বাহনালৈ বাহনা বাইদেউ এগৰাকী ঘৰলৈ আহিছোঁ আৰু ইয়াত থাকি আমনি লগাৰ কাৰণে অকণমান ওলাই আহিছোঁ আৰু আপোনালোককো দেখুৱাওঁচোন আজি বাহনাৰ জেগাটুকুৰা কেনেকুৱানো বুলি ভাবিয়ে ওলাই আহিছোঁ আপোনালোক। এয়া বাহনা কলেজৰ ভিতৰ ভাগ আৰু কেনেকুৱা নাজানো, ময়ো পোৱা নাই। এখন ধুনীয়া কলেজ, ইয়াত বহুত দূৰৰ পৰা ল'ৰা ছোৱালী পঢ়িবলৈ আহে। আজি কলেজ বন্ধ, দেওবাৰ হয় আজি আৰু সেইকাৰণে আমাকো সোমাবলৈ নিদিলে। আকৌ এদিন আহিম বুলি ভাবিছোঁ আৰু সোমাবলৈ। ইমান ধুনীয়া এখন কলেজ, কিমান ধুনীয়াকৈ সাৰি পুখি থৈছে, ইমান চাফা। সেই একদম আগলৈকে কিমান ধুনীয়া দেখিছে নে? ব'লা এয়া দেখিছেনে, সকলো দোকান বজাৰ বন্ধ আৰু এইফালে পাহৰি যাওঁ হা। সেই এখন দোকান খোলা আছে, তালৈকে যাওঁচোন। আজি যিহেতু দেওবাৰ সেইবাবে আমাৰ যোৰহাট বন্ধ, সেইকাৰণে অকণমান স্তব্ধ হৈ আছে, নহ'লেতো আৰু দোকান বজাৰ খোলা আৰু মানুহ হ'লহেঁতেন। এয়া আমাৰ যোৰহাট এটি ৰোড, প্ৰায়ে দোকান আমাৰ আজি দেওবাৰৰ বাবে বন্ধ আৰু এতিয়া আমি বাহনাৰ পৰা আহি আছোঁ ঘৰলৈ বুলি। কিতাপৰ যাম এতিয়া, মেজিক পাওঁনে নাপাওঁনে গৈ আছোঁ।